নমস্কাৰ মোৰ চেনেল ৰমেন ব্লগ XYZ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো মই কিহেদি বনাওঁ আৰু কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চালেই গম পাব। গতিকে আহকচোন আমি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো একেলগে আমি আৰম্ভ কৰোঁ। কিবা এটা কামৰ কাৰণে মই আহিব লগা হ'ল ঘগ্ৰাপাৰ। মোৰ কামটো হৈ গ'ল। এতিয়া ভাবিছোঁ যাওঁতে অলপমান গাহৰিকে লৈ যাওঁ। যিহেতু মই প্ৰাঞ্জলৰ বাৰ্থডেৰ ভিডিঅ'টোৰ পিছত একো ভিডিঅ' দিয়া নাই, আজি এটা ৰেচিপিৰে ভিডিঅ' দিওঁ। বলক তেতিয়াহ'লে গাহৰিটো লৈ পেলাই ঘৰত লগ পাই আছোঁ একেলগে। আহি পালোঁ মই পিকুৰ দোকান। পিকু কেনে মানে গাহৰি আনিব গৈছিলোঁ। তাকেতো ৰমেনে উঠিবাৰ হৈ গ'ল। এতিয়া গাহৰি কি দিব পাৰি? গাহৰি মই বনাম অলপমান বেলেগকৈ বনাম, তুমি সেনেকৈ খাই পোৱা নাই। আজি তাকো ঘৰতো ভাত বনাব দিছোঁ, যদি বৈ আহোঁ তেতিয়া বৈ আহোঁ কথাটো। চাওঁ দেখোন চেষ্টা কৰি চাওঁ। ইফালে খান্দি ল'লোঁ চৌকা। চৌকাটো জ্বলেদি মই কেৰাহীটোত পানী দি দিছোঁ। এই পানীটো দিছোঁ, এই কচু যি দেখিছে আপোনালোকে, এই কচুখিনি বইল কৰিম। যিহেতু গাহৰি আনিছোঁ, সেইদিনা মই প্ৰাঞ্জলৰ ভিতৰত বনাইছিলোঁ কচুৰ আগেদি কুঁহি পাতটো দি। আজি মই কচুত ঠাৰাই দি বনাম, ডাল যিডাল থাকে সেই ডালেই দি বনাম। কাটি আছোঁ মই কচু। গাহৰি কিমান পদ্ধতিতে খাব পাৰি না? এই যি কাটি থলোঁ মই কচুখিনি, এতিয়া কচুখিনি মই ইয়াতে বইল দিম। কচুখিনি বইল হ'ব দিছোঁ। বইল হোৱাৰ পিছত কৰিম গাহৰিখিনি বইল। শুনতি দা কি ক? আহিলোঁ দা, তোমাৰ নতুন নতুন জুতিৰ আঞ্জা খাবা। সেইদিনাখনতো খালোঁ, আজি তখন যিটো হিচাপত বনাব খুজিছ। সিদিনা বনাইছিলোঁ মই, তুমি সিদিনা আছিলা নে নাই? আছিলোঁ। কচুৰ আগেদি বনাওঁতে, পাতেদি বনাওঁতে। মই কচুৰ পাতেদি নাই, এই তোমাৰ ঘৰত যে বনালা সেইদিনা। সিদিনাখনতো আছিলা। মই প্ৰাঞ্জলৰ ভিডিঅ' এটাত বনাইছোঁ। এতিয়া মই আজি ভাবিছোঁ কচুত ঠাৰাই দি বনাম। ঠাৰা হৈ আছে বইল। আহি পেলাই আমাৰ দোকানী পিকু কেনে পিছে? আহি পেলাই চাওঁ যে একো হোৱা নাই, মোৰ যাবাৰে হ'ল। আকৌ নাই, এই এতিয়া কচু বইল হৈয়ে আছে। তাকেতো হৈছে নেকি, খাই কি যাওঁ আৰু। এতিয়া মানে ঘৰত নিজিৰই ৰমেন। অনবৰতে তাৰমানে দোকানখনতে থাকে। এই দোকানখনত যে কি কৰি থাকে সি জানে। মাৰোৱালী দোকান কি কৰি থাকে? এই দীপেৰে ভাতকেইটা খাব যাব নহয়, তাৰমানে তাতে ভাত খান মুচিব আৰু আহিব। যে অলপমান জিৰাও সেইটো নাই তাৰমানে এতিয়া। কচু আমাৰ বইল হৈ গ'ল। এতিয়া কচুখিনি মই কাঢ়ি থ'ম। ৰমেন, আমিতো গাহৰি সদায় সেই কচু বইল কৰি পেলাই খুৱাই থাকোঁ। আজি গাহৰি তাক আমি খাওঁ আজি কচুৰ লগত, সি কেনে লাগে গম পাওক। হয় না? চাউলৰ পাই কচুৰ পাই গোটাই হৈ দিব লাগিব। পুৰা বইল হৈ গৈছে, চাব পাৰে আপোনালোকে। আমাৰ কচুখিনিতো বইল হৈ গ'ল। এতিয়া মই দিছোঁ কেৰাহীত পানীখিনি। গাহৰিটো বইল কৰি ল'ম এতিয়া। ইয়াতে থৈ দিয়া আছে গাহৰি। এই আজি মানুহ বহুত আছিল দোকানত, থকাৰ কাৰণে আৰু খোৱা বস্তুৰ আকৃতি নহয় পাৰে। তৰমুজ আনিছিল। পিকু তুমি ভাবছিলা না মই যে আজি কচু দি গাহৰি বনাম? খাবাতো ভাবা নাই ৰবা, এতিয়া গাহৰি উঠলো হোৱা নাই, বাকী 7 বাজিল, দেৰি হৈছে। গাহৰি উতলি আছে পুৰা ভকভকে। আৰু আঞ্জা হবা আছে, প্ৰভু আজি শেষ দে। এতিয়া তুমি বনোৱা তাড়াতাড়ি জিংকি যাওঁ। কচু দিতো আগতে খাই পোৱা নাই? খাই পোৱা নাই, মই কচু নাখাওঁৱে নাই। আজি ফাৰ্ষ্ট টাইম হ'ব। আজি খাবা না নাখাওঁ? আজি খাব লাগিব, গাহৰি যোৱা কথা নাই নাখালো। তাকেতো আজি বাপ বেটা দুয়া একেলগে আহিছোঁ। কিন্তু এটা কথা মই ইয়াক কওঁ, ই কি জানে না, আমাৰ ই তাৰমানে ঘৰত একো নাখায় বুলি কয় নহয়, তাৰমানে বাহিৰত যতি তাৰমানে যি আছে চব খাব। আৰু এটা মাইনাছ পইণ্ট কি জানে না, ই ইমান ডাঙৰ হৈ গৈছে, এতিয়া গা ধোৱা পেণ্টটো এই চোতালতে থাকে। তুমি যাবা, মই তোমাক দেখুৱাই দিম। কালি সেই 3:30 বজাত নে 4 বজাত চোতালতে আছে পেণ্ট। মইতো গা ধুই 7 দিন পাঁচ দিন গাই নোধোৱে। সেইটোৱে ৰাইজে জানে। 7 দিন 5 দিন গা নোধোৱাকে থাকিব পাৰে নেকি এই গৰমত? ই গা ধোৱা পেণ্ট এতিয়াও থয় চোতালতে থৈ দিয়ে জানা, ইমান উচ্চিয়া। যি নহওক গাহৰি বইল হৈ গৈছে আমাৰ। এতিয়া গাহৰিটো কাটিব লাগিব আৰু উলিয়াই পেলাই, পিচকেইটা ডাঙৰ হৈ আছে নহয়। কেক কাটা দিব লাগিব কাটিব লাগিব। আজি হৈ গৈছে আমাৰ গাহৰি বইল। আৰু আজি মই গাহৰিখিনি বনোৱাৰ কাৰণে এখানি যোগাৰ। দখৰা আনটো হৈছে ৰ'বা, এইফালে খালী কেৰাহী বহাই দিছোঁ।
তেল নেদকে বনাম কিন্তু ইয়াতে মই এই ডাঙৰ পিছ এটা তেল একলা সিজবেন নহয় বল দে আৰু আপোনালোকে চাব পাৰে তেল পুৰা উঠি গৈছে তেল নেদাওঁ কিন্তু উঠি দাওঁ অলপো তেল নেদাওঁ সিজব না সিজে না তো নাই চাই থকাছোঁ চিষ্টেমটো কেনে এন চিষ্টেমত বনাম মই এতিয়া আমাৰ তেলটোতো পুৰা গৰম হৈ গৈছে এতিয়া মই ইয়াতে দি দিম পিঁয়াজখিনি গৰম হৈ আছে নহয় বহুত এই যে মই বইল কৰি থৈছিলোঁ বিকো এতিয়া এখানে পিচ পিচ কৰি দিব লাগিব তহঁতো ভাবছিলা আজি তহঁতক মই এনেকৈ খুৱাম আজি কি দখৰাই খুৱাই নেকি এই এনেকৈ খাব নোৱাৰো বয়া দেখি নহয় এই গোটাই কাটিব লাগিব আজি মানে এই দোকানত মানুহ আছিল অলপ বেছিকৈ ইফালে মোৰ দেৰি হয় না দেৰি হোৱাৰ কাৰণে মই ক'লোঁ বোলে হ'ব দিয়ক মই ঘৰত কাটি ল'ম আপুনি মোক এনেকৈ দি দিয়ক ঠিকেই আছে ঘৰত যাতে আছেই ভাজি আছোঁ পিঁয়াজটোতো পূৰা ভাজা গৈছে এতিয়া মই ইয়াতে দি দিম আদা ৰহুন বটি থওঁ আদা ৰহুন এই কিন্তু পটাত বটা গৈছে দা দেখো পিঁয়াজটোতো ভাজা গেলেই এতিয়া মই বইল কৰি থৈ দিয়া কচুখিনি দিম কচু কিমান দিয়া গৈছিল আধা কেৰাহী এনে হৈছিল কিন্তু এখানি কচুখিনি ভাজি ল'লোঁ এতিয়া মই দিম বইল কৰি থৈ দিয়া গাহৰিখিনি গাহৰি মই ভাজি আছোঁ সেই গাহৰিখিনি সাধাৰণ ভাজাৰ পিছত যিটো গাহৰিৰ পৰা তেলটো ওলাই আহিব তাৰে পিছত দিম মই ইয়াতে বিলাহীখিনি কাৰণ কচুখিনি আজি মই প্ৰথমতে দিয়া গৈছে কচুখিনি অলপ ভাজি ল'লে আৰু বেছি সোৱাদ লাগে এতিয়া গাহৰিখিনি দি পেলাই বা এই বিলাহীখিনি দি পেলাই যদি গাহৰিখিনি দিওঁ কচুখিনিত অলপমান সেনাহেন হৈ থাকে সেইকাৰণে মই কচুখিনি আগতে ভাজি লৈছোঁ আজি এতিয়া মই গাহৰিটো ভাজা দেখি অলপমান এতিয়া মই ইয়াতে কণ বিলাহী যিটো সৰু সৰু বিলাহী আছে সেই সৰু সৰু বিলাহীটো অলপ বেছিকৈ দিম আজি তাৰমানে গ্ৰেভিটো হোৱাৰ কাৰণে বাকী পিঁয়াজ চিয়াজটো দিয়াই আছে এই বিলাহীটো দিয়াৰ পিছত বিলাহীটো যেতিয়া অলপমান মজি যাব তাৰে পিছতে আলুখিনি দিম তাতে ৰমেনে আঞ্জা লাদি আছে ওপৰৰ পৰা ঢিলাকে বহি নকৰাকে ভাজা যাব লাগিব না পুৰা তাকেতো বইল দিয়া ৰান কষ্ট ফাষ্ট কৰি দিছি সিজব না আৰু নাই সৰু কৰি দিলোতো সেইটো তাড়াতাড়ি কৰা ভাজা বেছি এতিয়া দি দিওঁ মই আলু ছাগাল দেউৰা দিব লাগিব ইয়াৰ পৰা এতিয়া এতিয়া দি দিম মই হালধি ৰংগুড়া মই ৰংগুড়া মছলা পাতি নাই নেকি আকৌ মছলা আকৌ দিবাৰ নাই একচুৱেলি গাহৰিত মছলা দিব নাহিব আজি মোক দেখছো না আজি মই ইয়াতে শুকান জ্বালা দিয়া নাই গোটা জিৰা আকৌ দিয়া নাই সুধা তেল দিছোঁ চব নেচাৰৰ বস্তু আৰু গাহৰিৰ পৰা ওলোৱা যিটো তেল আছে সেই তেলটোতে ডাইৰেক্টলি পিঁয়াজ দিছোঁ পিঁয়াজ দি পেলাই কচুখিনি ভাজিছোঁ ভাজি পেলাই মাংসখিনি দিছোঁ মাংসখিনি অলপমান ভাজাৰ লগে লগে বিলাহীখিনি দি পেলাই আলুখিনি মজা আছে মাংস চাংসটোতো ধুনীয়াকৈ ভাজা গেলেই এতিয়া মই সোৱাদ অনুযায়ী নিমখটো দি দিম এই মালটো আনিছোঁ আজি মই সন্ধিয়াৰ কাৰণে সন্ধিয়া খাই নহয় আজি ইয়াক আকৌ নকৰোঁ এনেকৈ নাই এই ভাজি থাকোঁতে এনেকৈ নাই দি দিলোঁ মই এইটো চাওক দি দিলোঁ এইটো কি জানা ৰমেন সদায় ভজলো সদায় সেই কাঁচাই খালি সিজি অলপ জ্বালা পায় আঞ্জাত দিলে মিঠে জ্বালা নহয় জানা নাই মানে কৈ সিজি বাপকত দি জ্বালা দিছে কিন্তু জ্বালা নহয় এখন দে খালি সিজি জ্বালা এতিয়া আমাৰ মানুহ অনুযায়ী এতিয়া মই আঞ্জাখনত যে মাংসটো ভাজি আছোঁ তাতে এতিয়া পানী দিম এইটো তাৰমানে জোল নহয় আৰু গ্ৰেভি আৰু প্লাষ্টিক তাৰমানে এটা বস্তু সুবিধাও হৈছে তোমাৰ বয়া টাইমত দিলে লাগব একেবাৰে বেয়া টাইমত দিছে হৈ আছে ইফালে আঞ্জা বৰান্দাই অলপমান জুইগুৰাই অসুবিধা কৰিছে আৰু ওপৰৰ ফালে টানি দিছোঁ তিৰপল যিহেতু আমাৰ মিস্ত্ৰী কাম কৰি আছে
তিৰপল দিয়াত অসুবিধা হোৱা নাই এনেকে চাং কৰি কৰি থৈ দিয়া আছে বৈৰাণ দাই পিকুই থিয়াই দি আছে তিৰপলৰ তলত আৰু খন্তি দাই তাতে বাৰান্দাত এটা বস্তু ভাল আছে কিন্তু গাহৰি আৰু বতাৰ মিলি গৈছে বঢ়িয়া গাহৰি আৰু বতৰ একচুৱেলি বেছি ডাঙৰকৈ দিয়া নাই কিন্তু বতৰটো ঠাণ্ডা হৈছে নাই বতৰত গাহৰি খালি একো অসুবিধা নাথাকে হৈ গ'ল আমাৰ আঞ্জা বলক এতিয়া ইয়াতে দি আছে বৈৰাণ গতিকে বাৰান্দাত যাই পেলাই দেখি আছোঁ আপোনালোকক ভালকৈ ইফালে হৈ গ'ল মাংস কেৰাহীটোৰ পৰাই বাতিটোত উলিয়াই লৈছোঁ ইফালে বাঢ়ি দিছোঁ ভাত আমাৰ তিনৰে ইফালে দি দিলোঁ মাংস মাংস এনে আচকাই মাৰি গৈছোঁ দা মাংস কিমান খাবা চিৰিয়াখানাত বাঘটো ইমান মাংস খোৱা নাই আমি যিমান খাইছোঁ তাতে আহিলে মাংসৰ কথা কৈ লাভ নাই এখন হৈছে মোৰ কাঁহী আৰু ইফালে খাই আছে আমাৰ কণ্টিদা মজা মজা কচু গাহৰি এটা কচু দিছে বুলি গমেই নাই কেনে লাগছি মজা লাগছে সোৱাদ লাগছি ন পাৰফেক্ট আৰু আপোনালোকেও একদম ইমান ধুনীয়া ধুনীয়াকৈ ৰমেনে আঞ্জা বনাই আছে আপোনালোকে চাব আৰু আপোনালোকে এইটো যথেষ্ট মৰম দিছে কাৰণ আগৰ ভিডিঅ'কেইটাত দিছে আৰু নতুন নতুন ভিডিঅ' আহিব আপোনালোকে সদায় ভিডিঅ'কেইটা চাই যাই আৰু ইফালে মজা একদম খালি দিছে আঞ্জা কচু দি বনোৱা আন লাগছি না মজা গমে বনা কচু দিছে হে ভাল লাগছে বঢ়িয়া বঢ়িয়া দা, দাদা বঢ়িয়া। যাও খাব লাগে দা তে কণ্টিদা কেনে পেলা খাই মজা লাগছে একদম সিদিনাখনত খাইছিলোঁ তাতকৈও ভাল লাগছে আৰু তাৰমানে ইমান এটা সুন্দৰ সুন্দৰ মই আগতেও কৈছোঁ যে গাহৰি বহুতকেইটা পদ্ধতিতে খাব পাৰি আপোনালোকেও এইটো বনাই চাব কচু ঠাৰাই দি গাহৰি বনাই খাব কি এটা সুন্দৰ ৰেচিপি হয় আৰু ভৱিষ্যতেও এনেকৈ ৰমেনৰ ভিডিঅ'ৰ পৰাই সুন্দৰ সুন্দৰ ৰেচিপি পাই থাকিব আপোনালোকে চাই যাব আৰু অকল চাই যোৱাদি নহয় সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু 1000 হওক কিন্তু অলপ সোনকালে আমাক অলপ সঁহাৰি দিয়ক আৰু সেইটো হৈ ৰাখছোন হয় নে নহয় কাৰণ ইমানখিনি কষ্ট বা ইমানখিনি আপোনালোকে এতিয়া দেখাই পাইছে যে এতিয়া বনাই থাকা তাতে বনাইছিলোঁ ট্ৰিপল টানি বনাব লগা আছে ওপৰত এখন গতিকে ত্ৰিপলখন ওলাই আছে তাৰে মূল্যখিনি যাতে আমাক দেই ইমান কষ্ট ইমান হেৰি সেইখিনিৰ কাৰণে আপোনালোকে আপোনাক সঁহাৰি দিয়ক মৰম দিয়ক সেয়াই আৰু কি ক'ম ঠিক আছে পিকুটো গেলে বাৰু খাই পেলাই তাৰ লাগে নে দোকানৰ কাৰণে দেৰিও হৈছিল সেইখানি নেটখেলোঁ বাৰু যি নহওক খাই মজা লাগছে খাই মজা লাগছে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব যিহেতু এটা ভিডিঅ' বনাওঁতে বহুতখিনি সংগ্ৰাম কৰিব লাগে আজি সন্তি আৰু পিকু আহিছিল ৰেচিপিটো খাই পেলাই সিহঁতে খুবেই ভাল পাইছে গতিকে আৰু যদি ৰেচিপিটো বনাওঁত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে আজিলৈ আৰু বৰ বেছি দেৰি নকৰি ভিডিঅ'টো ইমানতে অন্ত কৰোঁ জয় আই অসম জয় জুবিন দা